Hello everyone, welcome back to our YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি অসম চৰকাৰৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে Who was the ruler of Sindh at the time of Arab invasion in 712 AD? 712 খ্ৰীষ্টাব্দত আৰবে হিন্দ আক্ৰমণৰ সময়ত হিন্দৰ শাসক কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি দাহিৰ। 712 খ্ৰীষ্টাব্দত যেতিয়া আৰবসকলে হিন্দ আক্ৰমণ কৰিছিল তেতিয়া হিন্দৰ শাসক আছিল দাহিৰ। নেক্সট কোৱেশ্যনটো হৈছে Where is দিলৱাৰা টেম্পল situated? দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মাউণ্ট আবু। মাউণ্ট আবু বা আবু পৰ্বতত দিলৱাৰা মন্দিৰ অৱস্থিত। আপোনালোকে মনত ৰাখি থব মাউণ্ট আবু ৰাজস্থানত অৱস্থিত। এই দিলৱাৰা মন্দিৰ 1230 খ্ৰীষ্টাব্দত বাস্তুপাল আৰু তেজপালে নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট বেটেল অফ তৰাইন টুক প্লেচ বিটুইন হুইচ অফ টু ফলোইং? তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন বি মুহম্মদ ঘুৰি এণ্ড পৃথ্বীৰাজ চৌহান। তৰাইনৰ প্ৰথম যুদ্ধ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধ দিল্লীৰ পৰা উত্তৰে 150 কিলোমিটাৰ দূৰত 1191 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হুজ ডটাৰ ৱাজ দ্য ৰেজিয়া চুলতান? ৰেজিয়া চুলতান কাৰ কন্যা আছিল? কাৰেক্ট এনসাৰ হৈছে অপচন এ ইলতুৎমিছ। মোগলসকলৰ তৃতীয় সম্ৰাট ইলতুৎমিছৰ কন্যা আছিল ৰেজিয়া চুলতানা। ৰেজিয়া চুলতান মোগল সাম্ৰাজ্যৰ প্ৰথম মহিলা শাসক আছিল আৰু তেওঁ 1236 খ্ৰীষ্টাব্দৰ পৰা 1240 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য পয়নিয়াৰ অফ দ্য পাঞ্জাৱ ভক্তি মুভমেণ্ট? পঞ্জাৱৰ ভক্তি আন্দোলনৰ অগ্ৰদূত কোন আছিল? কাৰেক্ট এনসাৰ হৈছে অপচন এ নানক। পঞ্জাৱৰ ভক্তি আন্দোলনৰ অগ্ৰদূত বা গুৰিধৰোঁতা আছিল গুৰু নানক। গুৰু নানকৰ জন্ম হৈছিল 15 এপ্ৰিল 1469 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটো চাওঁ আমি হু ইজ দ্য অথৰ অফ বিজক? বিজক গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন বি কবিৰ। বিজক নামৰ গ্ৰন্থখন 17শ শতিকাত কবিৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ? তলৰসকলৰ ভিতৰত শেষৰজন মোগল সম্ৰাট কোন আছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন চি বাহাদুৰ শ্বাহ ছেকেণ্ড। মোগলসকলৰ শেষ সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। আপোনালোকে মনত ৰাখি থব তেওঁক জাফৰ নামেৰেও বিখ্যাত আছিল। কেতিয়াবা যদি প্ৰশ্নত আহে যে মোগল সম্ৰাটসকলৰ ভিতৰত কাক জাফৰ বুলি জনা যায় তেনেহ'লে ইয়াৰ আনচাৰটো হ'ব দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট কুৱেশ্যনটো হৈছে হু শিফটেড দ্য কেপিটেল অফ মোগল এম্পায়াৰ ফ্ৰম আগ্ৰা টু দিল্লী? কোনে মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন ডি শ্বাহজাহান। শ্বাহজাহানে 1648 খ্ৰীষ্টাব্দত মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য পৰ্ট অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ বন্দৰটোৰ নাম কি আছিল? কাৰেক্ট এনসাৰ হৈছে অপচন বি লুথল। হিন্দু সভ্যতাৰ বন্দৰটোৰ নাম আছিলে লুথল। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড আৰিয়ানছ ফাৰ্ষ্ট ছেটেল ইন ইণ্ডিয়া? আৰ্যসকল ভাৰতলৈ আহি প্ৰথমে ক'ত বসতি স্থাপন কৰিছিল? কাৰেক্ট এনসাৰ হৈছে অপচন চি পাঞ্জাৱ। আৰ্যসকল ভাৰতলৈ আহি পাঞ্জাৱত প্ৰথম তেওঁলোকে বসতি স্থাপন কৰিছিল। আৰ্যসকলে খ্ৰীষ্টপূৰ্ব 2000ৰ পৰা 15শ শতিকাৰ ভিতৰত ভাৰতলৈ আহিছিল। নেক্সট প্ৰশ্নটো চাওঁ আমি হুইচ ডাইনেষ্টি ৰুল্ড মগধ আফটাৰ নন্দ ডাইনেষ্টি? নন্দ বংশৰ পিছত কোন বংশই মগধত শাসন কৰিছিল? কাৰেক্ট এনসাৰ হৈছে অপচন এ মৌৰ্য। নন্দ বংশৰ পিছত মৌৰ্য বংশই মগধত শাসন কৰিছিল। আপোনালোকে মনত ৰাখি থব নন্দ বংশৰ শেষ ৰজাজন হৈছে ধনানন্দ আৰু মৌৰ্য বংশৰ প্ৰথম শাসকজন আছিল চন্দ্ৰগুপ্ত মৌৰ্য। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ৱাজ দ্য most famous center of learning during the Mauryan period? মৌৰ্য যুগৰ আটাইতকৈ বিখ্যাত শিক্ষাৰ কেন্দ্ৰ কোনটো আছিল? কাৰেক্ট এনসাৰ হৈছে অপচন চি তক্ষশিলা। মৌৰ্য যুগৰ আটাইতকৈ বিখ্যাত শিক্ষাৰ কেন্দ্ৰটো আছিলে তক্ষশিলা। নেক্সট কুৱেশ্যনটো চাওঁ হুইচ চাইনিজ পিলগ্ৰিম ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হৰ্ষবৰ্ধন? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত কোনজন চীনা তীৰ্থযাত্ৰী ভাৰতলৈ আহিছিল? কাৰেক্ট এনসাৰ হৈছে অপচন ডি হিউৱেন চাং। 631 খ্ৰীষ্টাব্দত হৰ্ষবৰ্ধনৰ ৰাজত্বকালত
চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি 1885 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ অল ইণ্ডিয়া হৰিজন সংঘ ইন দ্য ইয়েৰ 1932 1932 চনত সৰ্বভাৰতীয় হৰিজন সংঘৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ মহাত্মা গান্ধী 1932 চনৰ সৰ্বভাৰতীয় হৰিজন সংঘৰ প্ৰতিষ্ঠাপক আছিল মহাত্মা গান্ধী নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন সি বৈকাল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটো হৈছে বৈকাল হ্ৰদ আৰু এই বৈকাল হ্ৰদ ৰাছিয়াত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ ধোদৰ আলী বুইল্ড কাৰ ৰাজত্বকালত ধোদৰ আলী নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি গদাধৰ সিংহ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত 1787 চনত এই ধোদৰ আলী নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন ডি যোৰহাট আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটত আছিল গৌৰীনাথ সিংহই 1794 খ্ৰীষ্টাব্দত যোৰহাটত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে অপচন সি মণিকুট হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকুট পাহাৰত অৱস্থিত আপোনালোকে মনত ৰাখি থব হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱ নাৰায়ণে 1583 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালিত কৰা দ্বিতীয়খন ছবিৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন বি ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন ছবি হৈছে ইন্দ্ৰমালতী এই ছবিখন তেওঁ 1939 চনত পৰিচালনা কৰিছিল তেওঁ পৰিচালনা কৰা প্ৰথম ছবিখন হৈছে জয়মতী আৰু এই জয়মতী ছবিখন 1935 চনত তেওঁ পৰিচালনা কৰি উলিয়াইছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং সাবষ্টেন্স মেক্স টিথ তলৰ কোনটো পদাৰ্থৰে দাঁত তৈয়াৰ হয় কাৰেক্ট এনসাৰটো হৈছে অপচন সি ডেন্টাইন এণ্ড এনামেল ডেন্টাইন আৰু এনামেলেৰে দাঁত তৈয়াৰী নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি বোনছ ডাজ এ চাইল্ড হেভ এট বাৰ্থ সন্তানৰ জন্মৰ সময়ত কিমানডাল হাড় থাকে কাৰেক্ট এনসাৰটো হৈছে অপচন এ 300 যেতিয়া সন্তান এটা জন্ম হয় তেতিয়া 300ডাল হাড় থাকে কিন্তু প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এজন মানুহৰ 206ডালহে হাড় থাকে নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ গুড এণ্ড ৰিচ সোৰ্স অফ ভিটামিন সি তলৰ কোনটো ভিটামিন সিৰ ভাল আৰু সমৃদ্ধ উৎস কাৰেক্ট এনসাৰটো হৈছে অপচন ডি নেমুৰ ৰস ভিটামিন সিৰ ভাল আৰু সমৃদ্ধ উৎস হৈছে নেমুৰ ৰস নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো লেন্স পেৰিস্কোপ বনাবলৈ ব্যৱহাৰ কৰা হয় হুইচ অফ দ্য ফলোইং লেন্সেছ ইজ ইউজড টু মেক এ পেৰিস্কোপ কাৰেক্ট এনসাৰটো হৈছে অপচন সি প্লেন মিৰৰ পেৰিস্কোপ বনাবলৈ সমতল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো চাওঁ আমি মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কোনটো হুইচ ইজ দ্য হাৰ্ডেষ্ট সাবষ্টেন্স ইন দ্য হিউমেন বডি কাৰেক্ট এনসাৰটো হৈছে অপচন সি টুথ এনামেল মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে দাঁতৰ এনামেল নেক্সট প্ৰশ্নটো হৈছে চক আৰু মাৰ্বল কিহৰ ভিন্ন ৰূপ চক এণ্ড মাৰ্বলছ আৰ ডিফাৰেণ্ট ফৰ্ম অফ কাৰেক্ট এনসাৰটো হৈছে অপচন বি কেলছিয়াম কাৰ্বনেট চক আৰু মাৰ্বল কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ কেলছিয়াম কাৰ্বনেটৰ ৰাসায়নিক ৰূপটো হৈছে CaCO3 নেক্সট প্ৰশ্নটো হৈছে জৈৱ গেছত তলৰ কোনটো ৰচনা আটাইতকৈ ডাঙৰ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কম্পজিশ্যন ইন বায়োগেছ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মিথেন জৈৱ গেছত মিথেন হৈছে আটাইতকৈ ডাঙৰ ৰচনা মিথেনৰ ৰাসায়নিক ফৰ্মটো হৈছে CH4 নেক্সট কোৱেশ্চনটো চাওঁ মানৱ শৰীৰৰ তলৰ কোনটো প্ৰক্ৰিয়াৰ সৈতে নেফ্ৰন সম্পৰ্কিত
নেফ্ৰন ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং চিষ্টেম অফ হিউমেন বডি কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি এক্সক্ৰিটৰী চিষ্টেম মানৱ শৰীৰৰ নিষ্কাশন বা ৰেচন প্ৰক্ৰিয়াৰ লগত নেফ্ৰন জড়িত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো ইনচুলেটৰ হয় হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন ইনচুলেটৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰবৰ তলৰ কেইটাৰ ভিতৰত ৰবৰটো এটা ইনচুলেটৰ হয় এতিয়া আপোনালোকৰ বাবে ৰখা প্ৰশ্নটো হৈছে এটা প্ৰাপ্তবয়স্ক মেকুৰীৰ মুঠ দাঁতৰ সংখ্যা কিমান দ্য টোটেল নাম্বাৰ অফ টিথ প্ৰেজেণ্ট ইন এন এডাল্ট কেট অপশ্যন কেইটা দিয়া আছে 16 28 30 নে 32 আশা কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত নিশ্চয় জনাব বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ